নমস্কাৰ বন্ধুসকল, মই চম্পক শৰ্মা আপোনালোকক মোৰ ইউটিউব চেনেল চম্পক এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ'। আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। বন্ধুসকল, আপোনালোকে এইটো ফেক ভিডিঅ' বুলি নাভাবিব, কাৰণ মই প্ৰথমে ভাবিছিলোঁ যেতিয়া মই নিউজটো পাইছিলোঁ, কিন্তু যেতিয়া মই নিউজটোৰ গভীৰতালৈ গ'লোঁ তেতিয়া মই গোটেইখিনি কথা বুজি পালোঁ আৰু সেই বুজা বস্তুখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেইখিনি বস্তু মই আপোনালোকক বুজোৱাৰ চেষ্টা কৰোঁ। আচলতে সঁচাকৈ ইমান কেইজন মানুহৰ কৰোণা ভাইৰাছ হৈছেনে, নে ইয়াৰ আঁৰত আছে কিবা এটা ৰহস্য, আৰু সেই ৰহস্যটোৱে মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে আচলতে হৈছে কি। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা কথা কৈ দিওঁ যে আজিৰ এই ভিডিঅ'টো মই এটা নিউজৰ ওপৰত ভিত্তি কৰি বনাইছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। দ্ৰুতগতিত বিয়পিছে কৰোণাৰ এই সংক্ৰমণ। পূব আফ্ৰিকাৰ ৰাষ্ট্ৰ তাঞ্জানিয়াতো কৰোণাৰ প্ৰকোপ হঠাৎ বৃদ্ধি পালে। 2-3জনৰ পৰা গৈ অতি কম দিনৰ ভিতৰতে কৰোণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ 509 আৰু মৃত্যুমুখত পৰিল 21জন। তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি জন মাগুফুলিৰ সন্দেহ হ'ল যে সমগ্ৰ দেশতে লকডাউন জনসাধাৰণে ইমান ধুনীয়াকৈ মানিছে, তাৰপিছতো কৰোণা ইমান দ্ৰুতগতিত কেনেকৈ সম্ভৱ হ'ল। কৰোণাৰ পৰীক্ষণ সঁজুলিত কিবা বিসংগতি আছে নেকি বুলি ভাবি পৰীক্ষা কৰিবলৈ ৰাষ্ট্ৰপতি জন মাগুফুলিয়ে ল'লে এক কঠিন সিদ্ধান্ত। তেওঁ ৰাষ্ট্ৰীয় চিকিৎসা গৱেষণা কেন্দ্ৰলৈ কৰোণা ভাইৰাছৰ পৰীক্ষাৰ বাবে পঠিয়ালে অমিতা আৰু ছাগলীৰ নমুনা। সেই কথা গোপনে ৰাখি অমিতা আৰু ছাগলীৰ নমুনা দুটাত মনে সজা ধৰণেৰে মানুহৰ নাম, বয়স আৰু লিংগ লিখি ৰাষ্ট্ৰীয় চিকিৎসা গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে জন মাগুফুলিয়ে। আচৰিত ধৰণে অমিতা আৰু ছাগলীৰ নমুনাটো ৰিজাল্ট ওলাল COVID-19 পজিটিভ। তেতিয়াই মাগুফুলিয়ে নিশ্চিত হ'ল যে কৰোণা পৰীক্ষণ সঁজুলিত বিসংগতি আছে বুলি তেওঁ কৰা সন্দেহ ঠিকে আছিল। তাৰমানে যি মানুহৰ দেহত কৰোণাৰ উপস্থিতি আছে বুলি ঘোষণা কৰা হৈছে, হয়তো তেওঁলোক আক্ৰান্ত হোৱাই নাই এই মাৰাত্মক কৰোণা ভাইৰাছত। তাঞ্জানিয়ালৈ কৰোণাৰ পৰীক্ষণ সঁজুলি আহিছিল চীনৰ পৰা। চীনৰ চক্ৰান্তৰ বলি হোৱা বুলিও মত প্ৰকাশ কৰিছে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতিয়ে জন মাগুফুলিয়ে। চীনৰ পৰা ক্ৰয় কৰা সমুদায় পৰীক্ষণ সঁজুলি আৰক্ষীক গতাই দি অনুসন্ধানৰ কঠোৰ আদেশ দিছে। তাঞ্জানিয়াৰ এই ঘটনাই সমগ্ৰ বিশ্বকে ভবাই তুলিছে। সঁচাকৈ কৰোণা ভাইৰাছে ইমান ভয়াৱহ ৰূপ ধাৰণ কৰিছেনে, নে ইয়াৰ অন্তৰালত লুকাই আছে অন্য এক ৰহস্য। বন্ধুসকল, সঁচাকৈ এটা ৰহস্য, আৰু আমি সকলোৱে এইটো ৰহস্যৰ মাজত আমি এতিয়াও সোমাই আছোঁ। সঁচাকৈ বাৰু এনেকুৱা হৈছেনে? সঁচাকৈ বাৰু ইমান কেইজন মানুহৰ কৰোণা ভাইৰাছ হৈছেনে? লাখ লাখ মানুহৰ কৰোণা ভাইৰাছ সঁচাকৈ হৈছেনে? বন্ধুসকল, সঁচাকৈ আচৰিত কথা, আৰু আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিয়ক, আৰু যিসকল নতুন তেওঁলোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কাৰণে। বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। মই যিবোৰ নিউজত গম পাওঁ বা মই যিবোৰ জানো বা যিটো বস্তুৰ ওপৰত মই চাই লওঁ, সেইটো বস্তু মই আপোনালোকৰ আগত ৰখাৰ কাৰণে চেষ্টা কৰোঁ। আজিৰ ভিডিঅ'টো মই এটা নিউজৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাইছোঁ, গতিকে চাইছোঁ আৰু সেইকাৰণে আপোনালোকৰ ওচৰত ৰাখিছোঁ। যদি ভাল পাইছে তেনেহ'লে ছাপোৰ্ট কৰিব। ধন্যবাদ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, আৰু এটা যাতে ভিডিঅ' মই আপোনালোকৰ ওচৰত অতি শীঘ্ৰে লৈ আহিব পৰা আশীৰ্বাদ কৰক। আজিৰ কাৰণে বিদায় লৈছোঁ। ধন্যবাদ।